যি 41খন গাঁও শোণিতপুৰ আৰু বিশ্বনাথৰ পৰা বিটিআৰত অন্তৰ্ভুক্তি কৰা হৈছে। এই প্ৰত্যেকটো গাঁৱৰ পৰা 10জন আমি ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলৰ বিভিন্ন সমস্যা অভাৱ অভিযোগ বিটিআৰত অন্তৰ্ভুক্তি হোৱাৰ পিছত আমি চৰকাৰ হিচাপে শুনাটো আমাৰ দায়িত্ব। সেই হিচাপে আমি শুনিবলৈ আহিছোঁ আৰু তেখেতসকলে আহি বিভিন্ন সমস্যাবিলাক লিপিবদ্ধ কৰি আনিছে। আজি এটা সম্বৰ্ধনা কাৰ্যসূচী আছিলে আৰু সেই সম্বৰ্ধনা কাৰ্যসূচীৰ পিছত আমি বিভিন্ন ইস্যুবিলাক আলোচনা কৰিছোঁ আৰু আজি খুব এটা ভাল পৰিৱেশ। আমাৰ দীঘলীয়া কিছুমান সমস্যা আছিলে, বিশেষকৈ ভূমিৰ সমস্যা আছিলে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ যিমানখিনি জনজাতি জনগোষ্ঠীবিলাক আছিলে ইয়াৰ ভূমিৰ পাট্টা দিয়াৰ কাৰণে যিটো প্ৰক্ৰিয়া চলিছিলে সেইটো খুব ক্ষিপ্ৰতাৰে চলিছে আৰু 11,000তকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা ইতিমধ্যে সমাধান কৰি দিয়া হৈছে। বাকীখিনিও প্ৰচেছত আছে। গতিকে ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ আৰু ইয়াৰ লগতে যিটো গাঁও অন্তৰ্ভুক্তি কৰা প্ৰক্ৰিয়াটো চলি আছে আৰু যিখিনি ৰিমেইনিং আছে ৰৈ থকা যিটো পাৰ্ট আছে সেইটো অতি শীঘ্ৰে তেখেতে কৰিব, আমাৰ সকলোৰে বিশ্বাস আছে। আৰু আজি ৰাইজ ইয়াত চবে ওলাই আহিছে, চবৰো এটাই চিন্তা যে এটাই কথা, আমাৰ সমস্যাটো সমাধান হ'ব লাগে আৰু সকলো আমাৰ ৰাইজে তেখেতৰ ওপৰত বিশ্বাস ৰাখিছে, কেন্দ্ৰ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে। সেইকাৰণে মই ৰাইজকো ধন্যবাদ জনাইছোঁ যে দীঘলীয়া সমস্যা এটা সমাধান হ'ল, বাকী ৰিমেইনিং পাৰ্টটো অতি শীঘ্ৰে সমাধান হ'ব বুলি আমি চবে আশা কৰিছোঁ। আপুনি ৰাতিপুৱা দুটা কাৰ্যসূচী গ্ৰহণ কৰিলে, আধাৰশিলা দুটা স্থাপন কৰিলে, প্ৰতিশ্ৰুতি দিছিলে, আপুনি সেইমতে কাম কৰিছে কি কয়? তেখেতসকলে মোক কৈছিলে যে এটা মন্দিৰৰ কাৰণে এটা অনুদান দিব লাগে, ইতিমধ্যে দিয়া হৈছে। ইয়াৰ পিছত ইয়াত স্কুলৰ কাৰণে এটা অনুদানৰ কথা কৈছিলে, স্কুল নিৰ্মাণৰ সেইটোও দিয়া হৈছে। আৰু আজি সেই 41খন গাঁৱত আমাৰ আলাৰিচৰাং বুলি এটা আঁচনি আছে বিটিআৰত, যেনেকৈ অসম দৰ্শন আছে, বিভিন্ন ধৰ্মীয় অনুষ্ঠানত 2 লাখ টকা দিয়া। গতিকে সেই 41খন গাঁৱতো আমি দিম বুলি কেনে মই তেখেতসকলক কৈছোঁ। আৰু 13খন ইয়াত ভেঞ্চাৰ স্কুল আছে, কিন্তু বহুত ছাত্ৰ ছাত্ৰী আছে। স্কুলটো কেতিয়া প্ৰভিন্সিয়েলাইজ হ'ব নাজানো, তথাপিতো এই বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীয়ে যিহেতু শিক্ষা গ্ৰহণ কৰি আছে, প্ৰত্যেকটো বিদ্যালয়তে 12 লাখ টকা আমি কাউন্সিল চৰকাৰে দিম শ্ৰেণীকোঠা নিৰ্মাণৰ কাৰণে। এই কথাটো আজি মই ইয়াতে ঘোষণা কৰিছোঁ। কালি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা কৰা হৈছে আৰু আপোনালোকে এটা চিটত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। মই নিৰ্বাচন আয়োগক আদৰণি জনাম যে তেখেতসকলে আমাৰ নিৰ্বাচন জেনেৰেল ইলেকশ্যন পাতিবলৈ গৈ আছে আৰু এই নিৰ্বাচনটো NDAৰ কাৰণে খুব এটা ভাল নিৰ্বাচন হ'ব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতত যিখিনি কাম হৈছে, স্বাধীনতাৰ 75 বছৰত এইখিনি কাম হোৱা নাছিলে। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম হৈছে, স্বাধীনতাৰ 75 বছৰত কেতিয়াও হোৱা নাছিলে। গতিকে এটা ভাল এটা পৰিৱেশ আহি গৈছে আৰু সেই পৰিৱেশটো আজি সমগ্ৰ ভাৰতৰ প্ৰত্যেকজন নাগৰিকে বুজি পাইছে। কোনোবা বিৰোধীৰ নামত বিৰোধী কৰাটো সেইটো বেলেগ কথা, আদাৰৱাইজ ইন জেনেৰেল এজন নাগৰিক হিচাপে তেখেতে এই পৰিৱেশটো সকলো বুজি পাইছে যে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ শেষ মানুহজনৰো কথা পাতিছে, যাক দৰিদ্ৰ বুলি কয়, তেখেতৰ কথা পাতিছে, তেখেতৰ কাম কৰিছে আৰু ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে গঢ় দিয়াৰ কাৰণেও তেখেতে চিন্তা কৰিছে। ভাৰতৰ অৰ্থনীতিটো বিশ্বৰ শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে গঢ় দিয়াৰ কাৰণে তেখেতে চিন্তা কৰিছে। গতিকে তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আমি সকলো পাব বিচাৰিছোঁ, সেইকাৰণে আমি সকলো কাম কৰিম। আমাৰ এটা চিট কোকৰাঝাৰত UPPLৰ কেণ্ডিডেট, আমাৰ NDAৰ কেণ্ডিডেট হিচাপে আমি থিয় কৰাইছোঁ আৰু এতিয়া কোকৰাঝাৰৰ পৰিৱেশ আগৰ পৰিৱেশ নাই, সেইকাৰণে আমাৰ কেণ্ডিডেটজন বিপুল ভোটত জয় হ'ব, ইয়াত কোনো সন্দেহ নাই। BPFৰ নিজৰ মাজতে তেওঁলোকৰ যুদ্ধ চলিছে, সকলে নিজৰ মাজত কাজিয়াও কৰে, মৰমো কৰে। ইহঁতৰ দুনিয়াটো বেলেগ, মানে ইহঁতৰ দুনিয়াটো বেলেগ, আমাৰ দুনিয়াটো বেলেগ। যোৱা 17 বছৰত দেখিছে ইমান দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা বিটিআৰত চব ভৰি পৰিছিলে আৰু এই 3টা বছৰ আমি চৰকাৰ কৰিলোঁ, ইয়াত না হিংসা না ইয়াত কিবা এটা তেনেকুৱা হৈছে, কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰ নাই, তাত কোনো হিংসা নাই। খুব ভাল এটা পৰিৱেশ আহি গৈছে, সমন্বয় আহি গৈছে, সকলো জাতি জনগোষ্ঠী মিলি গৈছে, ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ, বিভিন্ন কামবিলাক কৰিবলৈ সক্ষম হৈছোঁ। চ' এতিয়া বিটিআৰৰ আগৰ পৰিৱেশ নাই, এটা সুন্দৰ বিটিআৰ গঢ়ি তোলা হৈছে আৰু সেই বিটিআৰৰ ভিতৰৰ মানুহবিলাক যিমানখিনি ভাল পায়, বাহিৰৰ মানুহ ইয়াতকৈ ডাবল ভাল পোৱা হৈছে। শোণিতপুৰত কি
শোণিতপুৰতো আমাৰ কেণ্ডিডেটটো ইতিমধ্যে ঘোষণাই কৰা হ'ল। আমি NDAত আছোঁ যেতিয়া, সেই কেণ্ডিডেটটো জিকাবৰ কাৰণে আমি কাম কৰিম।